आंनि नामा कृष्ण लुइटेल আমি অসমীয়া দিয়া কম ফাৰ্ষ্টত মই টিভি চাই আছিলোঁ IPL খেলাটো এক অভাৰ গৈছিল 1 ৰান হৈছিল মই তাতে চাই আছিলোঁ হঠাৎ কৰি আমাৰ বোৱাৰীজনে সিঙৰ বাছৰ কৰি খেদাই লৈ গ'ল ল'ৰাক খেদাই লৈ গ'ল বুলি কৈছে তেতিয়া বোৱাৰীটোক একদম ঢাকা মাৰি এইফালে পেষ্টৰ লগত লৈ গৈছে মোৰ তাত ওচৰত আৰু এজন এইফালে দি সোমাইছে সোমোৱাৰ লগে লগে ক'ত আছে তোমাৰ ল'ৰা ক'ত আছে ওলা ওলা বুলি খুজি একটা গুলি মাৰিছে এই গুলিটো সৰু ছোৱালী আছে কাৰণে ওচৰত দি গৈছে বেৰাত লাগিছে তাৰ পাছত বোৱাৰীজনে ক'লাৰ কি তোমালোকৰ মায়া নাই দয়া নাই ইমান সৰু পোৱালি আছে বুলি কোৱাতে মই কৈছোঁ মোকটো কম কৰ বুলি কৈছোঁ তেওঁ কিবা এটা ব্যতিক্ৰম ঘটিব পাৰে তাৰ পাছত মোক ভিতৰত লৈ আৰু এটা গুলি মাৰিছে আৰু বাগৰাই লৈছে তাড়াতাড়ি দে বুলি ইহঁতে মই চাবিটো খুলি দিছোঁ মই মেইন দৰ্জাটা খুলি দিছোঁ আৰু ভিতৰৰ দৰ্জাৰ লকটো ভাঙিছে তাৰ পাছত গোদৰেজৰ পৰা 1.5 লাখ টকা লৈ গৈছে আৰু কাপোৰত থৈছিলোঁ 50,000 সেইটো লৈ গৈছে আৰু বালিচৰ তলত আছিল 50,000 3 লাখ লৈ গৈছে বা কিবা বালিচৰ তলত 1 লাখ টকা আছিল আৰু কাপোৰত আছিল কাপোৰ ভাজ কৰাৰ মাজত 50,000 আৰু 1.5 লাখ আছিল গোদৰেজত সেইটো লৈ গৈছে তাৰ পাছত আৰু আকৌ আহি এই ৰুমত সোমাই এই মন্দিৰৰ কালেকশ্যন কৰা পইচাটো 80,000 আছিল মন্দিৰ বনোৱাৰ কাৰণে ছেক্ৰেটাৰীটো ল'ৰাটা তাৰ বেগৰ পৰা লৈ গৈছে আৰু মোক কৈছে এজনে তাত আমি আৰু আকৌ আহিম এক মাসত আমাক 50 লাখ টাকা দিব লাগিব সেই কৈ একজনে মোক আটকাই আছিল আৰু যিজনে বাহিৰত ওলাইছে তেতিয়া কৈছে আৰু কি বেনি পিছালা খাৰবাই মানসি লেগৰ হাগান বড়োজন বুंबाय আৰু কি मानसि लेंगर नामा थब थांनांगौ फै होननानै थांबाय बिसोर साथामनि आखायाव सिलाय माबा 9mm पिस्तल 7 पॉइंट माबा थायो मोनसे बे गुबुन दं सानैनि बेनि आखायावबो दंमोन बे सासेया मुखाङा बातिबाय माबा मास्क लाबाय बे आं खारला ओरै मुखां खालामबाय मुखाङाव नायाखै आंने